ওয়েলকাম বেক টু মাই অ্যানাদাৰ মিনি ব্লগ। বিশেষ দৰকাৰ তাত আজি গৈছিলোঁ তিতাবৰ মহকুমালৈ। তিতা লাগিছে নেকি বাৰু নামটো শুনি? ৰ'ব মই মোৰ দৰে মিঠা কৰি দিম। লগত আজিৰ সাথী এয়া নৱনীতা বা। যোৰহাট চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত অৱস্থিত তিতাবৰত নিজৰ কৰিবলগীয়া কামখিনি সমাপন কৰি অলিয়ে গলিয়ে ঘূৰি ভোক লগাত ৰৌনক ফাষ্টফুডত দুবিধমান ট্ৰেণ্ডিং খানা গ্ৰহণ কৰি ল'লোঁ। খুব সোৱাদযুক্ত দেই, এবাৰ ট্ৰাই কৰিব। তাৰপিছত গ'লোঁ এম বজাৰলৈ। কিবা হেনো লয় এখেতে, মই নলওঁ বাৰু, পকেট একদম খালী। এম বজাৰ সকলোবোৰ ধুনীয়া, কিন্তু শাড়ীৰ কালেকশ্যনখিনি বৰ ধুনীয়া আছিল। একদম বিধে বিধে আৰু কি নাথে বল। তাত জোৰে জোখে নিমিলিলে তেওঁৰ। একেচাতে ঠেলি হেঁচুকি লৈ আনিলে তিতাবৰত নিউলি এড হোৱা ষ্টাইল বজাৰলৈ। তাতে আৰু নতুন নতুন উইণ্টাৰ কালেকশ্যনবোৰ দেখি লাগি চালোঁ। এই কুৰ্তা ছেটকেইযোৰ চাওকচোন, ইমান মৰম লাগিছে, চায়ে হেঁপাহ পলোৱালোঁ আৰু ভাবিলোঁ নিজৰে চাকৰি এটা হোৱা হ'লে চব কিনিলোঁ হয়, কিন্তু কি কৰিব, হোৱাই নাই। ৰ'ব এই বেগকেইটাও ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? আজি চায়ে হেঁপাহ পলোৱা কৰোঁ, কোনোবা দিন গৈ কিনি লৈ আহিবগৈ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।